আজিৰে পৰা বৃদ্ধি পালে আপুনি মই ব্যৱহাৰ কৰা মোবাইল ফোনৰ যি সিম কাৰ্ড সেই সিম কাৰ্ডৰ ৰিচাৰ্জ প্লেন হয় প্ৰিয় দৰ্শক কেইবাটাও ৰিচাৰ্জ প্লেন ইতিমধ্যে আজিৰে পৰা দাম বৃদ্ধি কৰা হৈছে আপুনি মই ব্যৱহাৰ কৰা এয়াৰটেল ভোডাফোন ভি আদি সিমৰ ইতিমধ্যে যিসমূহ ৰিচাৰ্জ প্লেন আছিল এমহীয়া হোক বা তিনিমহীয়া হোক বা ছমহীয়া হোক বা ডাটা প্লেন হোক সকলোৰে ইতিমধ্যে দাম বৃদ্ধি হৈছে কোনখন সিমৰ কিমান দাম বৃদ্ধি হৈছে আৰু কোনখন সিমৰ কিমান ৰিচাৰ্জ কৰিলে কিমান প্লেন পাব অৰ্থাৎ এমহীয়া ৰিচাৰ্জটো কিমান ভৰালে আপুনি কিমান দিনৰ বাবে লাভ কৰিব এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিম আৰু মহঙা হল আজিৰে পৰা প্ৰত্যেক গৰাকী লোকৰ বাবে আজিৰে পৰা কিছু বৃদ্ধি পালে এয়াৰটেল জিঅ' ভিৰ দৰে যিসমূহ সিম আছে সেইসমূহ সিমৰ ৰিচাৰ্জৰ প্লেন এই মুহূৰ্তত আপোনাক সবিশেষ জনোৱাৰ চেষ্টা কৰিছোঁ আজিৰে পৰা দাম বাঢ়িল সকলো ৰিচাৰ্জ প্লেনৰ পূৰ্বতকৈ কিমান বেছি টকা ভৰিব লাগিব জিঅ'ৰ গ্ৰাহকে এয়াৰটেল ভোডাফোনত কিমান বাঢ়িল চাওক এই মুহূৰ্তত আপোনাক লোকক জনোৱাৰ চেষ্টা কৰিছোঁ যে প্ৰত্যেক গৰাকী লোকৰ বাবে এই খবৰটো জনোৱাৰ চেষ্টা কৰিছোঁ আজিৰে পৰা দাম বাঢ়িল ৰিলায়েন্স জিঅ'ৰ সকলো ৰিচাৰ্জ প্লেনৰ এতিয়া পূৰ্বতকৈ 12%ৰ পৰা 25%লৈ অধিক খৰচ কৰিব লাগিব গ্ৰাহকে কোম্পানীয়ে নতুন দামৰ ঘোষণা কৰিছিল বিগত সপ্তাহত আজিৰে পৰা নতুন দাম কাৰ্যকৰী হৈছে সকলোৱে নিজৰ মোবাইল ফোনত ৰিচাৰ্জ কৰা প্লানৰ বিষয়ে জানিব বিচাৰে যদি আপুনি জিঅ'ৰ গ্ৰাহক আৰু কি প্লানত কিমান দাম বাঢ়িল সেই সম্পৰ্কে জানিব বিচাৰে চাওক আমাৰ এই সবিশেষ ভিডিঅ' আৰু 155 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি 189 টকা কৰা হৈছে এই প্লানৰ মুঠ 2 GB ডাটা দিয়া হয় জিঅ'ৰ 209 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি 249 টকা কৰা হৈছে এই প্লানত প্ৰতিদিনে 1 GB ডাটা লাভ কৰে গ্ৰাহকে 239 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি 299 টকা কৰা হৈছে 299 টকাৰ প্লানৰ দাম 349 টকা কৰা হৈছে 349 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি কৰা হৈছে 399 টকা এই সকলো প্লানৰ ভ্যালিডিটি 28 দিনৰ 2 মাহৰ প্লানৰ দাম কিমান বাঢ়িল 479 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি 579 টকা কৰা হৈছে ইয়াত প্ৰতিদিনে 1.5 GB ডাটা পোৱা যায় 533 টকাৰ প্লানৰ দাম এতিয়া হৈছে গৈ 629 টকা ইয়াত দৈনিক 2 GB ডাটা লাভ কৰে গ্ৰাহকে 3 মাহৰ প্লানৰ দাম কিমান হৈছে জিঅ'ৰ 84 দিনৰ ভ্যালিডিটিৰ প্লানৰ তালিকাত প্ৰথমে 395 টকাৰ প্লান ইয়াৰ দাম এতিয়া 479 টকা ইয়াত মুঠ 6 GB ডাটা লাভ কৰে গ্ৰাহকে 666 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি কৰা হৈছে 799 টকা 719 টকাৰ প্লানৰ দাম 859 টকা কৰা হৈছে তালিকাত অন্তিম প্লান 999 টকাৰ ইয়াৰ দাম এতিয়া হৈছে গৈ 1199 টকা বাৰ্ষিক প্লানৰ দাম কিমান বৃদ্ধি পাইছে এই মুহূৰ্তত আপোনাক জনোৱাৰ চেষ্টা কৰিছোঁ যে 1559 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি এতিয়া কৰা হৈছে 1599 টকা ইয়াত মুঠ 24 GB ডাটা প্ৰদান কৰা হয় 2999 টকাৰ প্লানৰ দাম এতিয়া 3599 টকা কৰা হৈছে ডাটা এড অন প্লানৰ দাম বৃদ্ধি হৈছে 15 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি 19 টকা কৰা হৈছে 25 টকাৰ প্লানৰ নতুন দাম এতিয়া 29 টকা হৈছে গৈ 61 টকাৰ প্লানৰ দাম বৃদ্ধি কৰি কৰা হৈছে 69 টকা পোষ্টপেড প্লানৰ দামো বৃদ্ধি কৰা হৈছে 299 টকাৰ প্লানৰ দাম বৃদ্ধি হোৱাৰ পিছত এতিয়া হৈছে 349 টকা ইয়াত 30 GB ডাটা প্ৰদান কৰে 399 টকাৰ প্লানৰ দাম এতিয়া 449 টকা ইয়াত পোৱা যায় 75 GB ডাটা এয়াৰটেল ভোডাফোনৰ প্লানৰ দাম কিমান হৈছে এই মুহূৰ্তত আপোনাক জনোৱাৰ চেষ্টা কৰিছোঁ যে জিঅ'ৰ লগতে এয়াৰটেল আৰু ভোডাফোন আইডিয়াও বৃদ্ধি কৰিছে নিজৰ প্লানৰ দাম এয়াৰটেলৰ দামত 15 পৰা 20% বৃদ্ধি কৰা হৈছে আনহাতে ভোডাফোন আইডিয়াৰ দাম 11%ৰ পৰা 24% বৃদ্ধি কৰা হৈছে এয়াৰটেলৰ নতুন ৰিচাৰ্জ প্লান আজিৰে পৰা কাৰ্যকৰী হ'ব আনহাতে ভোডাফোনৰ নতুন দাম 4 জুলাইৰ পৰা কাৰ্যকৰী হ'ব তিনিওটা টেলিকম কোম্পানীৰ নতুন ৰিচাৰ্জ প্লানলৈ লক্ষ্য কৰিলে দেখা যায় যে এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ তুলনাত জিঅ'ৰ ৰিচাৰ্জ প্লানৰ দাম বৃদ্ধিৰ হাৰ কম